ন্যায়জ্যোতি চেনেললৈ স্বাগতম জনালো আৰু মই আছো আজি সেউজীয়া পথাৰৰ মাজত। আগতে মই য'ত থিয় দি আছো ইয়াত আগতে সাগৰৰ দৰে বানপানী আছিল। এতিয়া কমি গ'ল, একদম গৰম। এতিয়া পানী নাই আৰু চব এতিয়া গোটেই বুনেৰে ভৰি পৰিছে পথাৰখন। সেউজীয়া হৈ পৰিছে, চক পথাৰ সেউজীয়া হৈ পৰিছে এতিয়া। এতিয়া শাওনৰ মাহ হ'ল, তথাপিও পথাৰত এতিয়া পানী নাই। খেতিয়কে এতিয়া কি ৰুব? মাটি শুকাই গ'ল। কোনোৱে এতিয়া মাটিত কঠীয়া ৰুব পৰা নাই পানী নোহোৱাত ধৰি। এতিয়া পথাৰত ৰুবৰে পানী নাই, এতিয়া খেতিয়কে ৰুই আছে। আজি ইমান দিনৰ মূৰত বানপানী হোৱাতে বনোৱা, এতিয়া বানপানী শুকাই গ'ল। এতিয়া বনাইছো এটা ভিডিঅ'। আপোনালোকে সকলোৱে ভিডিঅ'টো আঁকোৱালি ল'ব আৰু আপোনালোকে কেনেকুৱা আছে, কি খবৰ? পানীত গোটেই এইবোৰ মেটেকা আহিছিল আৰু এনেকৈ এতিয়া পানী শুকুৱাই যোৱাৰ পিছত মেটেকাবোৰ এনেকৈ মাটিত পৰি গ'ল। আৰু সেই গছজোপা চব কি ধুনীয়া দেখিছে। মোৰ পিছফালৰ গছজোপা আগতে পাতে নাছিল বানপানী হোৱাত, তেতিয়া এতিয়া একদম পাতেৰে ভৰি পৰি সেউজীয়া হৈ পৰিছে গছজোপা। খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। অ মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই। খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। ৰ'দ বৰষুণ কাটি কৰি ঘাম আৰু এয়া চব কঠীয়া ইয়াত পাৰিছে, পাৰি মাথন কৃষকবিলাকে ৰৈ থাকিব লগা হৈছে। এয়া চব কঠীয়া মোৰ পিছফালে পানীৰ অভাৱ, এতিয়া একো নাই। ৰঙা ভেন্দি দিছিল, সেইবোৰতো মৰিয়ে গৈছে। চক ষ্ট্ৰবেৰী কৰা জেগা এতিয়া বুনেৰে ভৰি পুৰি গৈছে। আৰু এইটো চক লম্পেন বনাইছিল, বানপানীত পৰি গ'ল, এনেকৈ বেয়া হৈ গ'ল। আৰু খেতিত এতিয়া লাহে লাহে লাগি আছে বৰ্তমান। বানপানী আগতে এই ঘৰটো বনাইছিল, বানপানী অহাৰ কাৰণে বনোৱা নহ'ল। এতিয়া বানপানী কমিছে কাৰণে এতিয়া আমি বনোৱা আৰম্ভ কৰিলোঁ। চক আমি ইয়াত উঠি আছো। মই হলো মাউৰা